যেহেতু রাজ্যসভার ভোটের কথা আছে আৰু আমাৰ সন্মানিত প্ৰাৰ্থী আমাৰ ৰিপুণ বৰা ডাঙৰীয়া থাকিব, ইয়াত কোনো সন্দেহ নাই। মই যিমানখিনি জানো 31 তাৰিখ আপোনালোক সকলোৱে গম পাব। আমি তেতিয়া বৰা ডাঙৰীয়াই আচলতে আপোনালোকৰ সভাপতি ডাঙৰীয়াক এখন পত্ৰ লিখিছিল যে তেওঁৰ লগত আলোচনা কৰিব কাৰণে, তেওঁৰ পচন্দৰ প্ৰাৰ্থী এইটো মোকো কৈছিল AICC আমাৰ এজেণ্টজন ঠিক কৰি দিব, কিন্তু আমি কৈছোঁ আপোনাৰ লগত আমাৰ এলায়েন্স নাই। 2021 চনৰ নিৰ্বাচনত এলায়েন্স মিত্ৰতা আছিল, কিন্তু আপোনালোকে উইদাউট ইনফৰমেশ্যন এলায়েন্সটো ভংগ কৰি দিলে। তাৰপিছত আমি এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, আমি AICCৰ এজেণ্টটো আমাৰ ওপৰত আপোনালোকৰ যদি আস্থা নাথাকে তেনেহ'লে আমাৰ হেৰি ল'ব নালাগিছিল। যেহেতু আমি আপোনাক জিকাবলৈ গৈ আছোঁ আৰু এইটো আমাৰ পাৰ্টি প্ৰশিক্ষণৰ কথা, বিধায়িনী দলত আলোচনা হৈছে, আমাৰ গোটেইখিনি MLA সিদ্ধান্ত লৈছে আমাৰ দলৰ এজনজন আমাৰ দলে থাকে। গতিকে আপোনাৰ ওপৰত ৰিপুণ বৰা ডাঙৰীয়াই আস্থা ৰাখিছে 100%। ৰিপুণ বৰাৰো আছে, গোটেই অসমৰ জনসাধাৰণৰ আছে, আমাৰ আত্মীয় সহকাৰৰ আৰু ৰিপুণ বৰা ডাঙৰীয়া জিকিবনে? 100%। এতিয়া এই কথাটো কোৱা বৰ টান আজিৰ ডেটত। AICCয়ে যিহেতু কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছৰ এজেণ্টজন AICCয়ে ঠিক কৰিব, কিন্তু আমি যি সমৰ্থন জনাইছোঁ ৰিপুণ বৰা ডাঙৰীয়া, আমি কিন্তু নট এলায়েন্স, এতিয়া আমাৰ লগত এলায়েন্স নাই। তো আমি AICCয়ে আমাক কিয় দিব, আমাৰ এজেণ্টজন কিয় ঠিক কৰি দিব, এইটো লৈ কালি বিধায়ী দলত আমাৰ বিধায়কসকলৰ লগত আলোচনা হ'ল। আলোচনা মৰ্মে আমি সিদ্ধান্ত ল'লোঁ আমাৰ এজেণ্টজন আমাৰ দলে ঠিক কৰিব। নাই নাই, এনেকুৱা কোনো কথা। কিন্তু ৰিপুণ বৰাই পত্ৰ লিখিছে আমাৰ দলতো মই এতিয়া যাক খবৰ পাইছোঁ, মই ভিতৰত সোমাম, মোক মাতিছে, মই এছেম্বলিত আহিছিলোঁ, বেলেগ এটা কামত গুচি গৈছিলোঁ। যাক ফোন আহিল মোৰ চহীটো দিব লাগে, মই তাত গ'লেহে ক'ব পাৰিম আৰু কোন কোন থাকিব। কিন্তু কিছু সময় পূৰ্বে ৰিপুণ বৰাই পত্ৰ লিখিছে ADFৰ বদৰুদ্দিন আজমললৈ যে এই সন্দৰ্ভত কোনে দায়িত্বত থাকিব তাক লৈ আলোচনাত ভাগ ল'ব লাগে বা আলোচনা হ'ব লাগে দুই দলৰ মাজত। মোকো ৰিপুণ বৰা ডাঙৰীয়াই ফোন কৰিছে, নিশ্চয় তেখেতৰ লগত বহিব লাগিব। তেখেত কেণ্ডিডেট, তেখেতৰ অকণমান কনফিউজন থাকিব পাৰে, যেনেকুৱা মিডিয়াত ওলাই আছে, কোনোবাই কৈ আছে কংগ্ৰেছে জিকিব, কোনোবাই কৈ আছে UPFে গণ্ডগোল কৰিব। তো কেণ্ডিডেট যেতিয়া তেখেতে স্বাভাৱিক অকণমান থাকিব, এই ক্ষেত্ৰত আমি আলোচনা কৰি ল'ম। আৰু মোৰ দৃঢ় বিশ্বাস ৰিপুণ বৰা ডাঙৰীয়া ঠিকেই আছে, কংগ্ৰেছৰো ভোট পাব, আমাৰো 15টা ইনটেক্ট পাব ইয়াত। কিন্তু এটা এইটো চৰ্চা চলিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াক কংগ্ৰেছৰ সেই দায়িত্বটো দিয়া হ'ব আৰু তেওঁৱে বিচাৰিছে যে ADFৰো তেওঁৱে চাব বিচাৰে বা ADFৰ দায়িত্বটো তেওঁ ল'ব। ৰকিবুল ডাঙৰীয়াৰ কথাটো আমাৰ দল নচলে, এইটো তেখেতসকলৰ কথা। আমাৰ দল নিজাববীয়াকৈ সিদ্ধান্ত লৈছে আৰু এইটোৱে ফাইনেল, এইটোতে মই এইমাত্ৰহে গম পালোঁ, মই ইমান গম পোৱা নাছিলোঁ। কথাটো হৈছে যে এইমাত্ৰ মোক ফোন কৰিলোঁ যে আপোনাকো ডেপুটি এজেণ্ট হিচাপে দিয়া হৈছে। মই ৰিলিভাৰ, মই মানে গেটত থাকিম, কোনে কলমটো লৈ গৈ আছে, কোনে মোবাইলটো লৈ গৈ আছে, এইবিলাক চেক কৰিবৰ কাৰণে। মই কাক কোনে ভোট দিব সেইটো এইটো মোৰ দায়িত্ব নহয়, সেইটো মাত্ৰ আমাৰ এজেণ্টে চাব। মোৰ দায়িত্বটো হৈছে, মোৰ বেছিক দায়িত্বটো হৈছে মোৰ মোবাইলটো আৰু মানে যাতে কোনোবাই যাতে কলম লৈ যাব নোৱাৰে। দলে সিদ্ধান্ত লৈছে আৰু নজৰুল হক ডাঙৰীয়া যেতিয়া ভোটটো দিব তেতিয়া তেখেতে মোক দেখাব লাগিব আৰু বেলেগ নাই। মই আকৌ মই চব নজৰুল দাক দেখাব লাগিব। গতিকে সেইটো দলে মোক হেৰি কৰিছে, ভাল পাইছোঁ। মই নতুন বিধায়ক, মই ভবাই নাই যে মোৰ নামটো ক'ব বুলি। কংগ্ৰেছৰ বিধায়কৰ ৰিপুণ বৰা ডাঙৰীয়াকো মোক হেৰি কৰিছে, ছাপোৰ্ট কৰি তেখেতে কৈছে মুজিবুৰক দিলে ভাল হ'ব বুলি। না, যিটো দায়িত্ব আপোনাৰ থাকিব মোবাইল চোৱা, পেন চোৱা, কংগ্ৰেছৰ বিধায়কৰ ওপৰতো চকু থাকিব নেকি আপোনালোকৰ? চাওক, এইটো মই তেনেকৈ নকওঁ। মোৰ দায়িত্ব হ'ল মোৰ 15জন বিধায়কৰ ওপৰত নজৰ ৰখা, বাকী কংগ্ৰেছৰ দায়িত্ব কংগ্ৰেছে চম্ভালিব, আমি কিয় চম্ভালিম এইটো।